মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ মাজত পাটিচাপ্টা পিঠা বনোৱাই দেখুৱাম আৰু পাটিচাপ্টা পিঠা মই কেনেকৈ বনাওঁ আৰু কি কি দিওঁ চাওঁ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো চাওক মই পাটিচাপ্টা পিঠা কেনেকৈ বনাওঁ। প্ৰথমতে মই 1 বাটি চাউলৰ গুড়ি লৈ লৈছোঁ, এয়া চাওক। আৰু মই ইয়াতে আধা বাটি চুজি দি দিম আৰু আধা বাটি মই ময়দা দি দিম, এয়া চাওক। আৰু ইয়াতে মই অকণমান নিমখ দি দিম আৰু মই এতিয়া গোটেইবিলাক মিহলি কৰি ল'ম। এয়া চাওক, মোৰ মিহলি কৰি লোৱা হৈছে আৰু ইয়াতে দি দিছোঁ মই পানী 1 বাটি। পানী মই অলপ দিছোঁ কাৰণ চাওঁ পানী কিমান লাগে। আপোনালোকেও এনেকৈ অলপ পানী দিব প্ৰথমতে। তো পানী কম হোৱাৰ বাবে মই আকৌ পানী দি দিছোঁ। এতিয়া মই গোটেইবিলাক মিহলি কৰি ল'ম। এয়া চাওক, মোৰ মিহলি কৰি লোৱা হৈছে। এতিয়া মই ঢাকনিৰে ঢাকি দি দিম 1 ঘণ্টাৰ কাৰণে। এতিয়া মই পাটিচাপ্টা পিঠা দিবৰ কাৰণে পুৰ বনাম। এয়া চাওক, মই নাৰিকল এটা পুৰি লৈছোঁ আৰু মই পাটিচাপ্টা পিঠা দিবৰ কাৰণে পুৰটোত কি দিওঁ চাওক। মই লাহে লাহে নাৰিকলখিনি অলপমান ভাজি লৈছোঁ আৰু ইয়াতে দি দিছোঁ মই চুজি। এয়া চাওক, চুজি দিছোঁ আৰু এতিয়া মই গোটেইখিনি লাহে লাহে ভাজি ল'ম। আৰু এতিয়া মই অকণমান চেনি দিম কাৰণ চেনি দিলে মিঠা হ'ব, মিঠা হ'লে ভাল লাগে খাবৰ কাৰণে। এতিয়া মই গোটেইখিনি আৰু ভাজি ল'ম আৰু ইয়াতে মই এলাইচি গুড়ি দিম। এয়া চাওক, এলাইচি গুড়ি দিলে কি হয় জানে না, এটা ফ্লেভাৰ গোন্ধ আছে, সেইটোৰ কাৰণে দিছোঁ। এয়া চাওক, মোৰ ভাজি লোৱা হৈছে আৰু এতিয়া মই গোটেইবিলাক নমাই ৰাখিম। এতিয়া মই তেল ৰেডি কৰি ল'ম। এয়া তেল দিছোঁ আৰু ইয়াতে মই অলপ পানী দিম আৰু এখন বগা কাপোৰ লৈছোঁ। এয়া বগা কাপোৰেৰে মই গোটেইবিলাক মিহলি কৰি ল'ম, তেলখিনি আৰু পানীখিনি। এইটো মিহলি কৰি লৈছোঁ কাৰণ টাৱাত দিবৰ কাৰণে। এতিয়া মোৰ ৰেডি হৈছে গোটেইবিলাক। এতিয়া মই এটা এটাকৈ গোটেইবিলাক পাটিচাপ্টা পিঠা বনাই লওঁ। এয়া চাওক মই কেনেকৈ বনাওঁ। আৰু যদি মোৰ বনোৱাটো আপোনালোকক ভাল লাগে তেনেহ'লে মোৰ চেনেলটো প্লিজ শ্বেয়াৰ কৰিব ভাল লাগিলে। চাওক মই কি দিওঁ, কেনেকৈ বনাওঁ আৰু কেনেকৈ বনালোঁ।
এনেদৰে মই গোটেইবিলাক বনাই ল'লোঁ। এয়া চাওক মোৰ কমপ্লিট বনোৱা হৈছে। আৰু যদি মোৰ এই ৰেচিপিটো আপোনালোকক ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো পাৰিলে যিমান পাৰে শ্বেয়াৰ কৰিব। এয়া ৰেডি, বাই বাই।